Hello everyone, this is Minmay Kakote. Welcome to my channel MK Study Point. আপুনি এবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল নেকি? যদি আপুনি কোনো পৰীক্ষাৰ্থীৰ অভিভাৱক হয়, যদি আপুনি কোনো পৰীক্ষাৰ্থীৰ শুভাকাংক্ষী হয়, নতুবা বৰুৱা আংকুলৰ পুতেকৰ ৰিজাল্টৰ প্ৰতি যদি আপোনাৰ আগ্ৰহ আছে, তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো চাই থাকক। এই ভিডিঅ'টো শেষলৈ। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে আপুনি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকে আগলৈ। এতিয়া আমি এই ভিডিঅ'টো আলোচনা কৰিম 2020 বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ৰিজাল্ট কেতিয়া কিমান সময়ত ঘোষণা কৰিব, কোনটো ৱেবছাইটত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব আৰু কেনেদৰে এই ৰিজাল্ট লাভ কৰাৰ পাছত মাৰ্কশ্বিট লাভ কৰিব পাৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা 31 মে তাৰিখে হোৱা এখন সংবাদমেলত অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল অহা 6 জুন তাৰিখে ঘোষণা কৰা হ'ব বুলি জনায়। যিহেতু COVID-19 আতংকৰ বাবে বিদ্যালয়সমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ থাকিব, সেয়েহে এই ৰিজাল্ট সম্পূৰ্ণৰূপে অনলাইন যোগে ঘোষণা কৰা হ'ব। 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ চলিছিল। এই পৰীক্ষাৰ মুঠ 3.59 লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ছেবাৰ সূত্ৰৰ পৰা জনাইছে যে পুৱা 9 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট লাভ কৰিব পাৰিব। যিহেতু COVID-19ৰ বাবে বিদ্যালয় স্কুলসমূহ বন্ধ হৈ আছে, সেয়েহে বিদ্যালয়লৈ গৈ মাৰ্কশ্বিটসমূহ ছাত্ৰ ছাত্ৰীসকলে নানিলেও হ'ব। এই মাৰ্কশ্বিটসমূহ ছেবাৰ দ্বাৰা অনলাইন যোগে উপলব্ধ কৰোৱা হ'ব আৰু ৰিজাল্টৰ পিছতেই এই মাৰ্কশ্বিটসমূহ অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰিব। আহক চাওঁ কেনেদৰে মাৰ্কশ্বিটসমূহ ডাউনলোড দিব পাৰিব। পোনপ্ৰথমে ছেবাৰ যিটো অফিচিয়েল ৱেবছাইট হয় sebaonline.org তাতকৈ ভিজিট কৰিব লাগিব। তাৰপাছত তাত SSLC ছেবা ৰিজাল্ট 2020 তেনেকুৱা ধৰণৰ এটা লিংক পাব আৰু সেই লিংকটোত ক্লিক কৰি দিয়াৰ পাছত এণ্টাৰ দ্য ক্ৰেডেঞ্চিয়েল যিখিনি ইনফৰ্মেশ্যন বিচাৰিব সেইখিনি তাত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত ছাবমিট বটনটোত ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ সন্মুখত ৰিজাল্টসমূহ দেখা পাব আৰু সেইসমূহ ডাউনলোড বা প্ৰিণ্ট কৰি ল'ব পাৰিব। ছেবাৰ অফিচিয়েল ৱেবছাইটটোৰ উপৰিও আৰু বিভিন্ন ৱেবছাইটত ৰিজাল্টসমূহ লাভ কৰিব পাৰিব। সেই ৱেবছাইটসমূহ হৈছে results.sebaonline.org, resultsassam.nic.in, examresults.net, examresults.net/assam, indiaresults.com, exametc.com, jagranjosh.com, newsnation.in, newsstate.com, iresults.net, assamjobalerts.com, assamresults.in, results.shiksha, assam.shiksha। এই ৱেবছাইটসমূহতো ৰিজাল্টসমূহ 6 জুন তাৰিখে লাভ কৰিব পাৰিব আৰু এই ৱেবছাইটসমূহৰ লিংকসমূহ মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতকৈ ডাইৰেক্ট তাৰ পৰা অ'পেন কৰিব পাৰিব। তাৰোপৰি ছেবাই এইবাৰ ছেবা ৰিজাল্ট 2020 নামৰ এটা এপ্লিকেশ্যন মুকলি কৰিছে। এই এপ্লিকেশ্যনটো গুগল প্লে' ষ্ট'ৰত আপোনালোকে লাভ কৰিব পাৰিব। এই এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকেও ৰিজাল্টসমূহ চাব পাৰিব। সেই এপ্লিকেশ্যনত গৈ আপোনালোকৰ ৰোল নাম্বাৰ, চেণ্টাৰ কোড আৰু ডেট অফ বাৰ্থ ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰিলে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। এই এপ্লিকেশ্যনটোৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম বাৰু। গতিকে এনেদৰে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্টসমূহ লাভ কৰিব পাৰিব। এতিয়া আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট ভাল হওক, এটা মনে বিচৰা ধৰণৰ ৰিজাল্ট পাওক আৰু আপোনালোকে আমাৰ ৰাজ্যখন, আমাৰ দেশখনৰ ভৱিষ্যতৰ এজনকৈ সুনাগৰিক হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।